হেল্ল' এভৰিৱান, আজি নতুনকৈ ৰেচিপি এটা বনাইছোঁ, মানে কল পৰঠা বনাইছোঁ দেই। আৰু দেখিছেনে বাৰু, কলখিনি মানে বেছিয়ে পকি গ'ল, গতিকে খাব পৰা অৱস্থাত নাই। মানে খাব পৰা অৱস্থাত আছে আৰু পকি গ'লে এনেকৈ খাই ভাল নালাগে নহয় জানো। সেইকাৰণে ভাবিলোঁ কিবা এটা বনোৱা যাওক। তাৰপিছতে আৰু ইউটিউবটো খুচৰি চালোঁ, চোৱাৰ পিছত দেখিলোঁ তাত বৰ ধুনীয়াকৈ পৰঠা বনাইছে। গতিকে ময়ো বনাই চাওঁ বুলি ভাবি এনেকৈ কলখিনি ধুনীয়াকৈ মই আটা দিলোঁ, অকণমান ঘি দি লৈছোঁ আৰু তাৰপিছত ধুনীয়াকৈ মঠিছোঁ। কিন্তু কলখিনি আগতে ভালকৈ পিটিকি ল'লে ভাল আৰু, কিন্তু মই মানে কলখিনি এক্সট্ৰাকৈ নকৰিলোঁ, ডাইৰেক্ট এনেকৈ আটাখিনিৰ লগতে গৈছোঁ। আপোনালোকে ময়দাৰ লগতো কৰিব পাৰে, কিন্তু মই ময়দাৰ লগত নকৰিলোঁ, আটা আছিলে যিহেতুকে। মই আটাতে খাই বেছি ভাল পাওঁ, সেইকাৰণে আটাতে বনালোঁ। তাৰপিছত মই ইটোৰ পিছত সিটোকৈ ধুনীয়াকৈ বনাই আছোঁ আৰু ঘি দি বৰ ধুনীয়া হৈছে। খাবলৈও কিন্তু বৰ সোৱাদ হৈছিলে দেই। আৰু ইয়াত দেখিছে ইটোৰ পিছত সিটো। তাৰপিছত এইটো কেইটামান শুকানকৈও বনাই চাইছোঁ, বৰ ধুনীয়াকৈ ফুলি আহিছে। ৰুটিকেইটা ইউটিউবতহে চাই লৈছোঁ, আকৌ নিজে মানে মই বনোৱা সিজোৱাত ইমান পাকৈত নহয়। গতিকে কলকেইটা পেলাই দিবও মন নগ'লে, কিনি অনা কল যিহেতুকে, আৰু খাব পৰা অৱস্থাতে আছে। অকণমান খালি বেছি পকি গৈছে, আৰু বেছি পকি যোৱাৰ কাৰণে এনেকৈ ডাইৰেক্ট খাবলৈ বেয়া লাগে যে, সেইকাৰণে ভাবিলোঁ কিবা এটা বনোৱা যাওক, সেইকাৰণেহে বনালোঁ। তাৰপিছত কিন্তু প্ৰথম বনাইছোঁ আজি, বেয়া লগা নাই, খাবলৈ ভালেই লাগিলে। মিঠা মিঠা লাগিছে। খালি যোনে মিঠা খাই ভাল পায় তেওঁলোকেতো ভালেই পাব। আৰু ইয়াৰ মোৰ ৰুটিকেইটা দেখিছে কিমান ধুনীয়া গোল গোল ৰুটি বনাওঁ মই। আৰু এই হটকেছত থৈ গৈছোঁ, ধুনীয়াকৈ গৰম গৰম হৈছে। তাৰপিছত হিচাপ কৰি চাইছোঁ কেইটা হৈছে, যিহেতুকে ঘৰৰ চবেই খাম। আৰু এইফালে তলত শুকানকেইটা আছে, শুকানকৈও বনাই চালোঁ যে ৰুটি, গতিকে ধুনীয়া হৈছে। খাবলৈ কিন্তু ভালেই লাগিলে, আৰু নিজে বনাইছোঁ তাতে বেয়ানো ক'ত হ'ব আৰু, নহয় জানো। তাৰপিছত এইফালে মই নিজে খাবলৈ লৈ লৈছোঁ। তাৰপিছত এয়া গাখীৰ আৰু চব্জিও লৈ লৈছোঁ। তাৰপিছত এতিয়া খাবহে লাগে। বৰ টেষ্টি হৈছিল দেই। আপোনালোকে বিশ্বাস নকৰিব বুলি মই অকণমান খায়ো দেখাই দিছোঁ। এয়া দেখিছে, মই অকলে খাই লৈছোঁ ভালকৈ। বিশ্বাস নকৰিব পাৰে নহয়, এনেই বনাইছোঁ বুলি। কিন্তু বৰ ধুনীয়া লাগিছে খাবলৈ। বনাই চাগে আপোনালোকৰ কিছুমানে। গতিকে কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই বাই।